আপোনালোকৰ কামত দিব কিন্তু দোকানখন হয় হয় গাহৰি খাং ঘৰ থাকে ৰাক্ষস হটগান বুলি কয় হটগান এতিয়া আমি আহি পালোঁ বৰপেটা ৰ'ড স্বাগতম ডুবাইছিলে ৰঞ্জন বৰাক এতিয়া আমি ফুৰিবলৈ আহিছোঁ বৰপেটা ৰ'ড কি ভাত খাবলৈ আহিছে মাজত দিনতে আমি আহিছোঁ সকলোৱে দেখুৱাম এতিয়া আমি পানী বতৰত ফুৰিবলৈ আহিছোঁ না ৰ'দত বৰপেটা ৰ'দত বজাৰত যাম ভিতৰত দোকানত যাম আপোনালোকক দেখুৱাম অকণমান চাই থাকিব সকলো আপোনালোকৰ কামত দিব কিন্তু দোকানখন হয় হয় অলপ দেখুৱাম যদি পাৰোঁ না তেন্তে ব্লগ গৈ আছোঁ আৰু বহুত দিনৰ মূৰত ভিডিঅ' দিব পৰা নাই 10 দিন পানী লেতেৰা আৰু এখন কি বোলে এইখান কি বা কৈছে ৰাহুল কেনে মজা ভাল হ'ল দে কি হৈছিল বেটাৰী বেয়া হৈছিল এই দাদাৰ দোকানত লগালোঁ আমি কোনোবা লাগে যদি আহিব ইয়াত এইটো চাওক বেটাৰী লগাল মোবাইল ডিছপ্লে পায় ন আমি ডিছপ্লে লগাব আহিছোঁ আৰু ইয়াৰ বেটাৰী তাৰমানে মোবাইলবিলাক বৰষুণৰ বতৰ না নষ্ট হৈ গৈছে চাওক বহুত দুখত আছিল এতিয়া পুৰা ভাল লাগছে না মনটো ভাল লাগছে ঠিক আছে কাৰোবাক লাগিলে আহিব দিয়া ইয়াত আহিব পাৰিব মানে চৌধুৰী মাৰ্কেটৰ কাষতে সেইটো চাওক এই দাদা এতিয়া মোবাইল পূৰা ৰেডি আৰম্ভ এই দাদাজনে আমি আহিছোঁ ফেচবুকত দাদা কিবা ক'ব না অকণমান কোৱাচোন আন্তৰিক অভিনন্দন জনালোঁ হয় হয় আৰু আপোনালোকে ঘৰত য'তে নহওক আপোনালোকে আমাৰ গ্ৰাহক আমাৰ সমান হয় গম পাইছে আৰু আপোনালোকে আমাৰ তাতে আহিলে আমি ভাল পাওঁ আমাৰ ইয়াতে অতি কম মূল্যত বস্তু সামগ্ৰী পোৱা যায় মোবাইলৰ বস্তু লগতে মেৰামতিও কৰা হয় লগে ন চব কৰি আছে এতিয়া আমাক লগে দিব লগে দিম ইয়াত কি কৰা মোবাইল অকল মোবাইলে না আৰু কিবা বেলেগ বিশেষ অকল মোবাইলৰ কাম আৰু এটা বিভিন্ন ধৰণৰ পোৱা যায় ন মোবাইলৰ তাৰমানে আমি আহিছোঁ তিনিজনে মোবাইল ৰাহুলৰ হৰ বেটাৰী প্ৰব্লেম মোৰ হৰ ডিছপ্লে প্ৰব্লেম এতিয়া লগাম আমি দাদাই লগাই দিব তাৰমানে অলপ ভিডিঅ' বনাইছোঁ আৰু দাদাকো দেখুৱালোঁ আৰু দোকানখনৰ লগতে আহিছোঁ যেতিয়া অকণমান দেখুৱালোঁ আৰু খুৱাব লগাই আছে চাওক অলপমান দেখুৱাম আপোনালোকক চাওক কেনেকৈ লগাই চেম দিছে ৰিয়েলমিৰ বেটাৰী দিছে মোক চেম আৰু আমি আছোঁ না মোকো দিছিল 6 মাহ গেৰেণ্টি এইটো চোৱা তোমাৰ মোবাইল এতিয়া ডিছপ্লেটো কাম কৰিব এতিয়া ডিছপ্লেটো কাম কৰিব চাওক মানে আমাক ডিছপ্লে কাম কৰিছে চাওক ওকে আমাক দেখুৱাল কেনে মানে ঠিকে আছে এটা লগাই দিব আৰু মোক চাব দিলে মোৰ নহয় মোবাইল এজন বন্ধুৰ এইটো মেচিন এতিয়া লগাই দিব আমাক চাওক এই দাদাজন বেলেগ ইয়াত মই লগাইছিলোঁ মোৰ মোবাইলটো পূৰা 1 বছৰ হৈ গ'ল হটগান এইটো হিট দি গৰম কৰি মানে ওলাব আৰু এই 10 দিন মানে নেৰানেপেৰা বৰষুণ ওলাই নাছিলে আজি আহিছোঁ বৰপেটা ৰ'দত আহিলোঁ আৰু ভিডিঅ' দিয়াই নাই ন বহুত দিনৰ মূৰত আজি এনেই দিলোঁ আৰু অলপ দিম ভিডিঅ'টো দিনকিয় আৰু ৰাহুলে যে ভিডিঅ' দি আছে আইটেমটো মানে ফ্ৰী মেড ইন ইণ্ডিয়া হয় বহুত দিন যাব চাওক আৰু আহিলে মানে গাহৰি খাং ঘৰ থাকে ৰাক্ষস চাওক ইমান গাহৰি আৰু এতিয়া আমাৰ কাম শেষ হ'ল আমি বজাৰৰ ভিতৰত যাম এইবাৰ বজাৰখন দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমি বজাৰৰ পৰা আহিলোঁ আপোনালোকক দেখুওৱা নহ'ল ছাতি ল'লোঁ এতিয়া আমি যাম খাবলৈ সকলো চাই দেখিব এতিয়া গৈ আছোঁ আমি বৰষুণ আহিছে তামান বৰষুণ চাওক পূৰা ৰাস্তা ঘাট এতিয়া গাড়ী আমি ৰখি আছোঁ ইয়াতে গাড়ী থাকিব পাণবাৰীত যোৱা এতিয়ালৈকে ইয়াত মানে হেৰি হোৱা নাই আৰু এইবিলাক বেলেগ জেগাৰ গাড়ী এতিয়া আমি আছোঁ আৰু বেছি বিশেষ ভিডিঅ' নবনাওঁ দীঘল নকৰোঁ কাৰণ দিয়া নাই ইমান দিন হ'ল আজি আহিছোঁ যেতিয়া অকণমান দেখুৱালোঁ আৰু আপোনালোকক ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু নতুন ছাতা বৰ্তমানে লৈ আছোঁ তেন্তে বাই